আমাৰ ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়া ডিজিপি তেখেতে দিছে এইটো। এতিয়া যদি ডাৱৰীয়া চাৱৰীয়া যদি হ'বলৈ হয়, বৰষুণ দিবলৈ হয়, এই তৰাডুববিলাক এইফালে চলি যাব, সোঁফালে চলি যাব। একেই নিশাই চাৰিওফালে পানীয়ে মেৰাই ধৰাৰ কাৰণেই বগৰী খাইছে। ডাঙৰ বাঘ 3টামান আছে ইয়াত। নমস্কাৰ বন্ধুসকল, হিমান্ত ব্লগ চেনেলৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু মই আহিছোঁ আজি চাচনি মেৰবিল ইক' টুৰিজিম পাৰ্কলৈ। আৰু আপোনালোকক দেখাম ইয়াৰ পৰিৱেশ আৰু যিটো নেচাৰ। তো ঘপককৈ আজি ব্লগটো বনাইছোঁ, মানে ঘপককৈ আহিলোঁ। আগতে এটা ভিডিঅ' দিছিলোঁ, কিন্তু সেই ভিডিঅ'টো কি হ'ল, ডিলেট হৈ গ'ল মানে। তো আপোনালোকে চাই থাকক। আৰু এইফালে কোন কোন আছে দেখাই দিয়ক, কোন কোন আছে। আৰু আমি আজি এই পাৰ্কলৈ আহিছোঁ আৰু কি চাই পাম আৰু কি চাবলৈ পাওঁ আৰু ঠিক আছে। ঠিক আছে গাড়ী লগত আহিছিলে নহয় ঘূৰি দিব পৰা নাযায় হয়। আৰু ইয়াৰ পৰা 2 কিলোমিটাৰ যাব। যোৱাৰ পাছত আপোনালোকে তাত মানে আমাৰ 30 বিঘা মাটি এটা প্লটত আমাৰ কম্পোনেণ্ট আছে। তাত মানে 4টা কটেজ আছে। এটা VIP কটেজ, তাতে মানে ৰুম মানে দুটাকৈ আছে। VIP ৰুমকেইটা আমাৰ মানে ডাবুলকৈ আছে, মানে বিচনা ডাবুল আছে। তাৰ বাকীখিনি চিংগল। এখন ৰেষ্টুৰেণ্ট আছে আৰু এখন চিলড্ৰেন পাৰ্ক আছে। আৰু মেৰবিল সৃষ্টি মূলতে যিটো মনোৰম কাহিনী আছিলে যে শ্ৰী চলিহা বাৰ্গ সত্ৰাধিকাৰ প্ৰভু শ্ৰীৰামাতাৰ নমূলীয়া কন্যা গীতিক মানে জলদেৱতালৈ বিয়া দিয়া যিটো মনোৰম কাহিনী, সেই কাহিনীটোক কেন্দ্ৰ কৰি আমি তাতে এটা ডেমো ৰাখিছোঁ। তাত মানে এটা পুখুৰীত মানে এইটো এখন সোণৰ নাৱত ফাইনেলি পাই গ'লোঁ মেৰবিল ইক' টুৰিজিম পাৰ্কত। সেইফালে সুন্দৰ পৰিৱেশ, এইফালে ধুনীয়া বাগিচা আছে। এইফালে এতিয়া বাঘ আছে, এখন হাবিত ডাঙৰ বাঘ 3টামান আছে ইয়াত। বলক দেখাম আৰু এদিনৰ কাৰণে বিন্দাছ। পইণ্টটো এইটো, এই বাঘত যে বাঁহ এতিয়া নহয়, এজোপা বাঁহ বহুত হাজাৰ বছৰৰ পুৰণা বাঁহ। এইটো পানী ওপৰলৈকে হয়। এই তৰাডুব যিমান আছে যে, এতিয়া যদি ডাৱৰীয়া চাৱৰীয়া যদি হ'বলৈ হয়, বৰষুণ দিবলৈ হয়, এই তৰাডুববিলাক এইফালে চলি যাব, সোঁফালে চলি যাব। এই গাঁওখন কয় ভুমুক বুলি কয়। সেই গাঁওখন ভুমুক গাঁও বুলি কয়। ভুমুক কেলে হয় মই ক'ম বাৰু। তাৰপৰা এতিয়া এই যে এনেকৈ জিলাই থকা নিচিনা দেখিছা, সেইটো পানীৰ হাৱা এটা লাগি পেলাই সেইটো ঢৌ মাৰি আছে এতিয়া হা। এতিয়া বতাহটো মানে এনেকুৱা ধৰণৰ হৈছে, এবাৰ এইফালে যাওঁ এবাৰ এইফালে যাওঁ, এনেকুৱা নিচিনাকৈ আছে। যদি অকল এইফালে গুচি যায় তেতিয়া জানিবা ডাৱৰীয়া হ'ব। এইখিনি সিফাললৈ গুচি গ'লে গুচি যাব। আৰু বাৰিষা হ'লে যেতিয়া ফুল পানী হ'ব, এইটো ডাং খাই যাবতো। তাৰপৰা এতিয়া এইটো কি হ'ল, এই ছাইডটোত বহুত দ, এই পোনে সেই যে তৰাডুবটো আছে সেইটো 65 ফুট দ। এতিয়া 65 ফুট। এইফালে 75 এনেকুৱা ধৰণকে দ। আৰু এই বাঁহজোপা অৰ্থটো হ'ল কি, এই যে জল দেৱতাই বিয়া পাতিলে বুলি যে ক'লে, তো এতিয়া কি হ'ল, পানীত পেলাই দেগে বুলি কেলৈ ক'ব নাপায়, পানী চাবলৈ যাওঁ বুলি কেলৈ ক'ব নাপায়। তাতে এটা কথা এটা আছে, যেতিয়া গোঁসাই পৰিয়ালটো আৰু এখন মেৰবিল আছে আকৌ পাইপ দলঙৰ ওচৰত। কিন্তু আমাৰ চাচনি মেৰবিলখন আকৌ পূৰা হাঁহ কণীটোৰ নিচিনা গোল। যিফালেদি সোমাই আহিলে ৰাস্তাটো যে, সেইখন বিলেই, সেইটো বনোৱা ৰাস্তা আহে। সেইকাৰণে চাৰিফালে মেৰ খাই থকাৰ কাৰণে মেৰবিল। এতিয়া কি হ'ল, সেই গোঁসাই পৰিয়ালত বোলে মানে কিংবদন্তি, ছোৱালীজনী খুব উৎপতীয়া বুলি কৈছিলে সৰুতে। কিছুমানে কৈছে নহয়, এইটো এটা খুব বিকলাংগ টাইপৰ ছোৱালীজনী। তাৰপৰা কি হ'ল, গোঁসাই ক'লে যে গোঁসাই ঘৰত এনেকুৱা ধৰণৰ ইমান উৎপতীয়া বা এনেকুৱা ধৰণৰ ছোৱালী থাকে নাই, এজনী দিশমত দিছে। তেতিয়া কোনো মাকে নিজৰ গৰ্ভজাত সন্তান যিমানে বেয়া হ'লেও উৎপতীয়া হ'লেও পানীত দিব পাৰে জানো? নোৱাৰে। তাৰপাছতে কি হ'ল, পাছত মানে ছোৱালীজনী ধুনীয়া হ'ল, ধুনীয়া হ'ল। যেতিয়া গাভৰু হ'ল, তেতিয়া জল কোঁৱৰে সপোনত দেখুৱালে, সৰুতে ছোৱালীজনী দিম বুলি কৈছিলে, দিব লাগে। তাৰপাছতে দিবলৈ মাক দেউতাকে অমান্তি হ'ল, গাভৰু হ'ল, ইমান ধুনীয়া ছোৱালীজনী কেনেকৈ দিব পানী? সেইকাৰণে দিবলৈ অমান্তি হ'ল। অমান্তি হোৱাৰ কাৰণে সেই মেৰবিলখন খান্দিলে। তাৰপাছত গোঁসাই পৰিয়াল আহি ইয়াত ঘৰ ল'লে। ইয়াত ঘৰ লোৱাৰ পাছত ইয়াতো মানে সপোনত দেখুৱালে বুলি কৈছে। নহ'বই, দেৱতাই মানে যেতিয়া ধৰে যে, দেৱতাই নেৰে তাৰমানে হা। সেইকাৰণে দেৱতাৰ লগত সাধাৰণতে চবেই যুদ্ধ বা কাজিয়া নকৰে। দুখে ধৰিছে বুলি যে কয়, সেইটো হ'ল ঘটনাটো।
তাৰপৰা কি হ'ল যেতিয়া ইয়াত বহিলেহি ইয়াতো সপোনত দেখুৱালে ইয়াতো দিবলৈ মানে মান্তি নহ'ল নোহোৱাৰ কাৰণে জলকোঁৱৰে জলদেৱতাই একে নিশাই চাৰিওফালে 600 বিঘা পানী এনেকৈ মেৰাই ধৰিলে একে নিশাই মেৰাই ধৰাৰ এই বিলখন আমাৰ 650 বিঘা আছে একে নিশাই চাৰিওফালে পানীয়ে মেৰাই ধৰাৰ কাৰণেই বিলখনৰ নাম মেৰবিল তাৰপিছত এতিয়া ক'লৈ যাব মানুহ শেষত উপায় নাই মাজত থাকিলেগৈ তেতিয়া দিবলৈ তেওঁলোক মানে কি হ'ল মান্তি হ'ল ছোৱালী দিবলৈ মান্তি হোৱাৰ পাছত জলদেৱতাই জলকোঁৱৰে কি কৰিলে সোণৰ ৰুকনালৈ জুই পাতি যমুনা মুখেদি যমুনা মুখেদি আছে ছোৱালী নিবলৈ আহিলে আৰু ছোৱালীলৈ যাওঁতে দেৱতাবিলাকে সাধাৰণতে পুৰণা ৰাস্তাইদি নাযায় সেইকাৰণে এই ভুমুক ডাঙৰ এটা পানীৰ ভুমুক খুলি মানে মুকলি কৰি ভুমুক এটা সৃষ্টি কৰি দিহিঙৰ লগত সম্পৰ্ক কৰি পেলাই সেই নাৱেদিয়েই সোণৰ ৰুকনালৈ ছোৱালীজনী এই ভুমুকেদিয়ে সোমোৱাই লৈ যোৱাৰ কাৰণে এই গাঁওখনৰ নাম এতিয়ালৈকে ভুমুক গাঁও তাৰপৰা চাৰিওফালে পানীয়ে মেৰাই খাই ধৰাৰ কাৰণে মেৰবিল গোঁসাই ভেটি থকাৰ কাৰণে এইটো আমি গোঁসাই ভেটি বুলি কওঁ তাৰে নিচান হিচাপে এই বাঁহ ইয়াত আকৌ আৰু কেইটামান মহিমা আছে কি ইয়াত গৰু ম'হ মৰিলে বা কিবা কৰিলে ইয়াত শগুন নপৰে নাহৰ নাখায় ইয়াত এইখন বিলখনক মানে যথেষ্ট মানে চবে কালিকা লগা বিল মানে থাকে এইবোৰ বহুত দ সেইকাৰণে সাঁতুৰিব নজনা মানুহ যদি ভূমিকা তলত পৰে নোৱাৰিব যাব তাক কিবা এটা কৰিব লাগিব তেনেকুৱা সেইটো হ'ল সেইটোৰ ওপৰত এই বিলখনৰ কাহিনীটোৰ লগত সংগতি ৰাখি আমাৰ এইখন কৃত্ৰিম মেবিল বনোৱা দেই কৃত্ৰিম মেবিল বনোৱা হ'ল এতিয়া সেই পিছত জলকোঁৱৰ দেৱতা আগৰজনী জলকোঁৱৰী দিতি কন্যাজনীৰ নাম দিতি এই দিতিক দিছে নেটৱৰ্ক কোম্পানীয়ে বনাই দিছে আৰু এই জল দেৱতাৰ মূৰ্তিটো দিছে আমাৰ ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়া DGP তেখেতে দিছে এইটো আৰু এইটো আমাৰ মেৰবিলৰ চাৰি যিটো ডিজাইন সেই ডিজাইনটোৰ ওপৰতে এখন কৃত্ৰিম মেৰবিল এই নাৱৰ ওপৰতে আমাৰ সোণালী নাৱৰ ওপৰতে তেখেতসকলক সজোৱা হৈছে এইটো হ'ল কাহিনী আৰু পোনে পোনে আমাৰ যিটো আছে সেইটো আমাৰ পানী ফোঁহাৰা হ'ব পাছত মানে এই যে জনগণ মন অধিকাৰতে পানীটো যে ফে কেনেকৈ ওলায় এইটো হেৰি কলম বুলি কয় মানে এটা পানী কলমৰ এইটো হেৰি চোৱা হ'ব পানী ফোঁহাৰা এইটো আৰু সেই সোমাই অহা ঘৰটো সেইটো বাট চৰা এইটো আমাৰ পীতাম্বৰদেৱ গোস্বামী তেখেতসকলৰ পৰিয়ালে দিছে এইটো আমাৰ যাদুঘৰ হ'ব ইয়াতে বেলেগ ধৰণতে হ'ব কিবাকিবি থাকিব মানুহে ল'ব পাৰিব প্ৰাৰ্থনা কৰিব পাৰিব নাম কিবাকিবি ল'ব পাৰিব কাপোৰ সলাব পাৰিব তেনেকুৱাকৈ সেইটো হয় বগৰী খাইছে শিকাইছে নেকি কিবা ইয়াক হ'ব বা ইয়াতে থকা অকলে আছে দুধ দানি খুৱাই খুৱাই ডাঙৰ কাৰণে নাযায় মানুহৰ লগত থাকি থাকি অভ্যাস হৈ গ'ল ইমান ধুনীয়া ন এই ৰুমবিলাকত মানুহ আহিলে থাকিবৰ কাৰণে ব্যৱস্থা কৰি দিছে কটেজ এইবিলাক ঘৰবিলাক লাহে কৰে ঝুলা
আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰি দিছোঁ মানে কি হয় বেছিভাগ পাৰ্কখনত সৰু ল'ৰা ছোৱালীৰ কাৰণে ভাল মানে সৰু ল'ৰা ছোৱালীয়ে বিন্দাছকৈ মানে তাত মানে কি খেলিব পাৰিব ফূৰ্তি কৰিব পাৰিব সৰু ল'ৰা ছোৱালীৰ কাৰণে ভাল পাৰ্কখন তো ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব